সাংবাদিক বন্ধুসকল, আমাৰ দলৰ সন্মানীয় উপসভাপতি চন্দ্ৰকান্ত দাস ডাঙৰীয়া, দলৰ সম্পাদক ৰাজু ফুকন ডাঙৰীয়া, দলৰ সম্পাদক আমাৰ অমৃত খাটনিয়াৰ ডাঙৰীয়া, দলৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, আপোনালোক সকলোকে আমাৰ দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোকে আদৰণি জনাইছোঁ সংবাদমেললৈ। এটা বিশেষ বিষয় লৈ এই সংবাদমেল আয়োজন কৰিছোঁ। বিষয়টো নতুন বিষয় নহয়, পুৰণা বিষয়, কিন্তু গোটেই বিষয়টোৰ যিটো গুৰুত্ব আৰু গভীৰতা মানুহে লাহে লাহে উপলব্ধি কৰিছে। আৰম্ভণিৰ সময়ত এই বিষয়টোক লৈ মানুহৰ মাজত সচেতনতাও নাছিল, আনকি বুদ্ধিজীৱী অৰ্থনীতিবিদসকলেও সেই সম্পৰ্কত বৰ বিশেষ আলোচনা বিলোচনা কৰা নাছিল। আমি দেখিবলৈ পাইছোঁ যে শেহতীয়াকৈ যিটো নতুন পেঞ্চন স্কিম, নেশ্যনেল পেঞ্চন স্কিম যিটো দিছে, NPS বুলি যিটো কয়, তাক এইটো যেতিয়াৰ পৰা প্ৰচলিত হৈছে তাৰ পিছত ভয়াৱহভাৱে প্ৰভাৱ পৰিছে, বিশেষকৈ কৰ্মচাৰীসকলৰ ওপৰত। আমি পেঞ্চন সম্পৰ্কীয় বিষয়বোৰ আহিলে, বিষয়টো যিহেতু জটিল, আৰম্ভণিতে মানুহে বুজি পোৱা নাছিল। বহুজাতিক কোম্পানীত বিনিয়োগ কৰাৰ কথা, শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰাৰ কথা, আৰু সমগ্ৰ বিষয়টোত মানুহে ভাবিছিল যে বিনিয়োগ কৰাৰ পাছত তাৰ পৰা প্ৰফিট আহিব, তাৰ প্ৰফিটৰ ধন তেওঁলোকে লাভ কৰিব, আগতকৈ যিটো তেওঁলোকৰ পেঞ্চন বৃদ্ধি হ'ব, এনেকুৱা ধৰণৰ এটা আছিল। কিন্তু যেতিয়া কাৰ্যক্ষেত্ৰত পেঞ্চন পোৱা যেতিয়াই আৰম্ভ কৰিলে, তেতিয়াই বুজি পালে যে এই গোটেই ব্যৱস্থাটোৰ যোগেদি এটা ভয়াৱহ সংকটৰ মাজলৈ গুচি গৈছে। আৰু গোটেই ব্যৱস্থাটো, নতুন যিটো পেঞ্চন স্কিম তেওঁলোকে দিছে, এইটো এটা কৰ্পৰেট গোষ্ঠীৰ প্ৰতি যিটো সহযোগিতা আগবঢ়োৱা, এটা কৰ্পৰেট এটা স্কিম বা পলিচিৰ অন্তৰ্গত বহুজাতিক কোম্পানীবোৰৰ নামত গোটেই জীৱন প্ৰতিগৰাকী কৰ্মচাৰীয়ে তেওঁলোকে কষ্ট কৰিব, ধন উপাৰ্জন কৰিব, উপাৰ্জন কৰা ধনবোৰ তেওঁলোকে বিনিয়োগ কৰিব, অনিশ্চয়তাৰ মাজলৈ গুচি যাব। যেতিয়া কোম্পানীসমূহ বিভিন্ন ধৰণৰ বহুজাতিক কোম্পানী যেতিয়া তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ষতি হ'ব, বিভিন্ন ধৰণে ক্ষতি হ'ব, ক্ষতি হোৱাৰ পাছত অনিশ্চয়তাৰ মাজলৈ প্ৰতিগৰাকী কৰ্মচাৰী বা তেওঁলোকৰ ভৱিষ্যতটো, তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ পেঞ্চন সকলো এটা অনিশ্চয়তাৰ মাজলৈ গতি কৰে। আমি সকলোৱে জানো যে সংবিধানৰ 366 নম্বৰ দফাৰ 17 নম্বৰ অনুচ্ছেদত পেঞ্চনক এটা অধিকাৰ বুলি ইতিমধ্যে উল্লেখ কৰিছে। পেঞ্চন এক অধিকাৰ, এই কথা সংবিধানৰ 366 নম্বৰ দফাৰ 17 নম্বৰ অনুচ্ছেদত কৈছে। ভাৰতবৰ্ষত পেঞ্চন বিষয়ক যেতিয়া NPS আহিলে, বিভিন্ন ধৰণৰ গোচৰ ৰুজু হ'ল। এটা গোচৰ DS নাকাৰা, বিখ্যাত গোচৰ DS নাকাৰা ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া। এই গোচৰটোত কোৰ্টে ভাৰ্ডিক্ট দি পিনে কৈছে যে পেঞ্চন সামাজিক নিৰাপত্তাৰ অন্যতম এটা আৰ্হি, এটা মডেল বুলি কৈছে। সামাজিক নিৰাপত্তাৰ, যিকোনো এগৰাকী মানুহৰ, এটা পৰিয়ালৰ সামাজিক নিৰাপত্তাৰ অন্যতম আৰ্হি। আৰু এই পেঞ্চন গোটেই বিষয়টোক লৈ আনকি দৰমহা আয়োগ বিভিন্ন সময়ত হয়, 7ম দৰমহা আয়োগ চলি আছে সম্ভৱতঃ। 4ৰ্থ দৰমহা আয়োগে এটা বৰ ছিগনিফিকেণ্ট কথা কৈছিলে যে এইটো অৱসৰী জীৱনৰ সুৰক্ষা কৱচ বুলি কৈছে। তাৰমানে পেঞ্চন এইটো বহুদিনৰ পৰ্যালোচনাৰ বিষয়, অৰ্থনীতিবিদেই হওক বা আইনী দৃষ্টিকোণৰ পৰাই হওক বা ব্যক্তি স্বাধীনতাৰ কথা কওক, মানৱ অধিকাৰৰ কথাই কওক, সকলো বিষয়ত পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ পাছত এনেকুৱা ধৰণৰ মন্তব্য আহিছে, এনেকুৱা ধৰণৰ কোৰ্টৰ ভাৰ্ডিক্ট আহিছে। আনকি সংবিধান প্ৰদত্ত এইটো এটা অধিকাৰ। গতিকে তাৰ পাছতো হঠাৎ এই গোটেই কথা বতৰাবোৰ কিয় আহিল, মই অকণমান বেকগ্ৰাউণ্ডলৈ যাব খুজিছোঁ। আপোনালোকে সকলোৱে জানে যে ঘাটি বাজেট, তাৰপিছত বিশ্বজোৰা ইকনমিক মেলডাউন হ'ল, গ্ল'বেল ইকনমিক মেলডাউন হ'ল। ভাৰতবৰ্ষৰ প্ৰেক্ষাপট জানে যে পোখৰাণৰ আণৱিক যিটো পৰীক্ষা হোৱাৰ পাছত গোটেই ভাৰতবৰ্ষৰ প্ৰতি অৰ্থনৈতিক প্ৰতিবন্ধকতা আহিল। এনেকুৱা সময়ত আহোঁতে আপোনালোকে জানে যে চৰকাৰী ঘাটি বাজেট বিভিন্ন ধৰণৰ অহা হ'ল। আৰু ভাৰতবৰ্ষৰ চৰকাৰখনে বিশ্ব বেংকৰ পৰা তেওঁলোকে লোন লয়, ইণ্টাৰনেশ্যনেল যিটো মনিটাৰী ফাণ্ড, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি বুলি কয়, তেওঁলোকৰ পৰা লয়, ADB পৰা লয়, এছিয়ান ডেভেলপমেণ্ট বেংক। এইবোৰৰ পৰা যেতিয়া তেওঁলোকে লোন লোৱা আৰম্ভ কৰিলে, তেওঁলোকৰ নিৰ্ভৰ IMF, ৱৰ্ল্ড বেংক, ADB নিৰ্ভৰ ভাৰতবৰ্ষৰ যিটো অৰ্থনীতি বা চৰকাৰী বাজেট, এইবোৰ কথা বতৰা যেতিয়া আহি গ'ল, তেওঁলোকে কিছুমান পৰামৰ্শ আগবঢ়াইছে। পৰামৰ্শ বুলি
বোৰ তেওঁলোকে আগবঢ়াইছে কৰ্পৰেটৰ স্বাৰ্থত, বনিয়া গোষ্ঠীৰ স্বাৰ্থত, বহুজাতিক কোম্পানীৰ স্বাৰ্থত, য'ত তেওঁলোকে কৈছে যে চৰকাৰী বা ৰাজহুৱা খণ্ডৰ সংস্থাসমূহত যিবোৰ সংস্থা আছিলে এইবোৰ বন্ধ কৰিব লাগে। PSU বা গভৰ্ণমেণ্ট ছেক্টৰ যিবোৰ আছিল এইবোৰ বন্ধ কৰিবৰ কাৰণে তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিবৰ কাৰণে। তাৰ উপৰিও যিবোৰ চৰকাৰী কাৰ্যালয়ত পদ আছে এইবোৰ বিলোপ কৰাৰ পৰামৰ্শ আগবঢ়াইছে আৰু যিবোৰ খালী পদ আছে ইতিমধ্যে চৰকাৰীত যিবোৰ খালী পদ আছে এইবোৰ মকৰল নকৰি বন্ধ কৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়াইছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কৈছে যে পেঞ্চন যিটো পুৰণা OPS যিটো আছিল অল্ড পেঞ্চন স্কিম সেইটো বন্ধ কৰি নতুন এইটো নেশ্যনেল পেঞ্চন স্কিম বুলি কৈছে, নিউ পেঞ্চন স্কিম নহয়, নেশ্যনেল পেঞ্চন স্কিম, ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি নতুনকৈ ইন্ট্ৰডিউচ কৰিবৰ কাৰণে আনিবৰ কাৰণে চৰকাৰক পৰামৰ্শ দিছে আৰু পৰামৰ্শ তেওঁলোকে গ্ৰহণ কৰিছে। কিন্তু আমি দেখিছোঁ যে সমগ্ৰ পৃথিৱীৰ যিবোৰ আইডিয়েল পেঞ্চন স্কিম আছে এইবোৰৰ ভিতৰত নৰৱে এখন আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ। তাত অতি পৰিকল্পিতভাৱে ভালকৈ কামটো কৰিছে আৰু কিছুমান অতি উন্নত ৰাষ্ট্ৰ যেনে ছুইডেন, অষ্ট্ৰেলিয়া, চিলিও ইয়াত আছে, দক্ষিণ কোৰিয়া, কানাডা আৰু আমেৰিকাত এই নতুন ধৰণৰ যিটো বিনিয়োগ কৰা পুঁজিপতি গোষ্ঠীক কৰ্পৰেট হাউচবোৰক ডাঙৰ কৰ্পৰেট হাউচবোৰক বিনিয়োগ কৰাৰ ফলত তাতো যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ জীৱনলৈও যথেষ্ট প্ৰত্যাহ্বান আহিছে, বহুত চেলেঞ্জ আহিছে আৰু সেইকাৰণে আমেৰিকাৰ দৰে ৰাষ্ট্ৰয়ো সেই নতুন ধৰণৰ যিটো ধাৰণা, গ্ল'বেল যিটো ধাৰণা, ইয়াৰ বিপৰীতে বিকল্প পেঞ্চন ব্যৱস্থা এটা তেওঁলোকে আৰম্ভ কৰিছে। গতিকে এই কথা বতৰাবোৰ মই পটভূমিত আপোনালোকক কথা বতৰাবোৰ ক'ব খুজিছোঁ আৰু যিটো পুৰণা যিটো পেঞ্চন নীতি আছিল এইটো যে সম্ভৱ দিব পাৰি এইটো প্ৰমাণ হৈ গ'ল। এতিয়া যিটো কথা কৈ থকা হয় যে দিব নোৱাৰি, কেন্দ্ৰীয় চৰকাৰৰ অধীনত কেন্দ্ৰীয় চৰকাৰ নীতি এটা অসম চৰকাৰে মানি চলিছে। আমি অসমলৈ আহি আছোঁ। অসমৰ ক্ষেত্ৰত কিয় চৰকাৰে কৰা নাই, কি কাৰণে কৰিছে, কিয় বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে এই সম্পৰ্কত তথ্য পাতি আছে আপোনালোকক দিম। কিন্তু মই ক'ব খোজা কথাটো হ'ল যে পুৰণা যিটো পেঞ্চন নীতি এইটো দিব পাৰে সম্ভৱ, তাৰ প্ৰমাণ পশ্চিমবংগই প্ৰথমৰ পৰা দি আহিছে। তাত TMCৰ চৰকাৰ আছে, তৃণমূল কংগ্ৰেছৰ চৰকাৰ আছে। পাঞ্জাৱত আপৰ চৰকাৰ অহাৰ লগে লগে পুৰণা পেঞ্চন নীতিটো তেওঁলোকে প্ৰয়োগ কৰিলে। ৰাজস্থানত কংগ্ৰেছ চৰকাৰে দি আছে। কৰ্ণাটকাত নটিফাই কৰিছে, নতুনকৈ চৰকাৰ অহাৰ লগে লগে কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে পুৰণা পেঞ্চন নীতিমতে দৰমহা দিব ৰাজ্য চৰকাৰ কৰ্মচাৰীক নটিফাই কৰিলে। ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰ আছে, তেওঁলোকে দি আছে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ চৰকাৰ আছে, তেওঁলোকে দি আছে। আৰু হিমাচল প্ৰদেশত কংগ্ৰেছ চৰকাৰ আছে, তেওঁলোকে দি আছে। তাৰ মানে এই গোটেই কামটো, গোটেই প্ৰপাগাণ্ডা কেম্পেইনিংটো কোনে কৰিছে? বিজেপিয়ে কৰিছে। গোটেই কামটো আৰম্ভ হৈছিলে কাৰ দিনত? বাজপেয়ীৰ দিনত। এই নতুন নেশ্যনেল পেঞ্চন স্কিম যিটো নতুনকৈ আৰম্ভ হৈছিলে বাজপেয়ীৰ দিনত। তাৰমানে বিজেপিয়ে কৰ্পৰেট গোষ্ঠীৰ প্ৰশস্তি, কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থতে যে গোটেই কামটো কৰে এইটো কথা প্ৰমাণ হৈছে। সময়ে এইটো কথা প্ৰমাণ কৰিছে যে পুৰণা পেঞ্চন নীতি দিয়াটো সম্ভৱ, দিব পাৰে। আপৰ শাসিত চৰকাৰ, তৃণমূল কংগ্ৰেছৰ শাসিত চৰকাৰ, কংগ্ৰেছ শাসিত চৰকাৰ, আঞ্চলিক দলৰ ঝাৰখণ্ড মুক্তি মৰ্চাৰ চৰকাৰে এই কামটো কৰিব পাৰিছে। অসমত কিয় কৰিব পৰা নাই? আৰু অসমত ইয়াৰ সম্পূৰ্ণ আধাৰ আছে। মানে যেতিয়াই গোটেই প্ৰক্ৰিয়াটো ছেক্ৰেটেৰিয়েটৰ অসম চৰকাৰৰ যেতিয়া অধীনৰ আছাম ছেক্ৰেটেৰিয়েট ছাৰ্ভিচেছ এছ'চিয়েশ্যনে এখন তেওঁলোকে স্মাৰক পত্ৰ যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে এই যিখন স্মাৰক পত্ৰ ইয়াৰ উত্তৰ তেওঁলোকে প্ৰেৰণ কৰিছে অসমৰ মুখ্য সচিবলৈ। কেন্দ্ৰীয় চৰকাৰৰ ফাইনেন্স মিনিষ্ট্ৰীৰ যোগেদি প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা মৰ্মে এখন পত্ৰ প্ৰেৰণ কৰিছে। এইখন ইয়াত উল্লেখ আছে, এইখন যিখন তেওঁলোকে প্ৰেৰণ কৰিছিলে পত্ৰ, এইটো 2019 চনৰ 4 এপ্ৰিল তাৰিখে তেওঁলোকে প্ৰেৰণ কৰা পত্ৰৰ উত্তৰ চৰকাৰ ফালৰ পৰা আহি তাত কৈছে যে এই গোটেই কথাটো কেন্দ্ৰীয় চৰকাৰে নেশ্যনেল পেঞ্চন ছিষ্টেম এটা তেওঁলোকে আৰম্ভ কৰিছে। কৰাৰ পাছত কিন্তু ৰাজ্য চৰকাৰসমূহৰ চাকৰিয়ালসকলৰ তেওঁলোকৰ ৰেছপঞ্চিবিলিটি, পেঞ্চন স্কিম কি দিব তেওঁলোকৰ দায়িত্ব। আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত লাষ্ট বাক্যটো কৈছে, দ্য ষ্টেট গভৰ্ণমেণ্ট অফ আছাম ইজ ৰিকুৱেষ্টেড টু টেক এপ্ৰপ্ৰিয়েট একশ্যন ইন দ্য মেটাৰ। তাৰমানে অসম চৰকাৰে এপ্ৰপ্ৰিয়েট ডিচিশ্যন এটা ল'ব পাৰে। তাৰমানে তেওঁলোকে OPS এটা ইন্ট্ৰডিউচ কৰোঁ বুলি ক'লে কৰিব পাৰে, তেওঁলোকৰ এখতিয়াৰৰ বিষয় নাই কৰা, কৰিব নোখোজে। আৰু যেতিয়াই কয়, মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰ চৰকাৰে দিয়া নীতিটো আমি পালন কৰিছোঁ। তাৰমানে দিল্লীত বিজেপিৰ কাৰণে অসমতো বিজেপি এইটো কাৰণে কৰিছে, এনেকুৱা ধৰণৰ এটা ধাৰণা দিব খোজে। কিন্তু মৌলিক কথাটো হৈ গ'ল
যে আমি অসম বা ভাৰতবৰ্ষ এনেও এখন কল্যাণকামী ৰাষ্ট্ৰ, তাৰ লগে লগে আমি অসমৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা আৰু অসম চৰকাৰে কোন কোন শিতানবোৰত এই টকা পইচাবোৰ খৰচা কৰিছে, এইবোৰ যদি আপুনি পৰ্যালোচনা কৰে, এইবোৰ যদি চোৱা চিতা কৰে, তেতিয়া আমি দেখিবলৈ পাওঁ যে যি টকা পইচা যিবোৰ তেওঁলোকে খৰচা কৰি আছে, যিবোৰ তেওঁলোকে বিভিন্ন বহুজাতিক কোম্পানীক বিনিয়োগ কৰে পেঞ্চনৰ নামত, তাৰ বিপৰীতে কিন্তু ৰাজ্য চৰকাৰে ইয়াতকৈ বহুত বেছি টকা পইচা বিভিন্ন আঁচনি, বিভিন্ন হিতাধিকাৰী আঁচনি, বিভিন্ন ধৰণৰ ক্ষুদ্ৰ ঋণ আঁচনিত তেওঁলোকে ৰেহাই দিয়া, এইবোৰ কথা বতৰাত তেওঁলোকে বিভিন্ন টকা পইচা খৰচা কৰি আছে। কিন্তু যিসকল এই 3.5 লাখৰ পৰা 5 লাখ কৰ্মচাৰীৰ জীৱন তেওঁলোকে দিয়া 30-40 বছৰৰ সেৱা, নিস্বাৰ্থভাৱে দিয়া সেৱা, প্ৰশাসনিক বহু মানুহে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি তেওঁলোকে দিয়া যিটো তেওঁলোকৰ সেৱা, তাৰ পাছতো কিন্তু পাব লগা স্বীকৃতি কিন্তু পোৱা নাই। তাৰ বিপৰীতে MLA MPৰ কাৰণেতো সলনি হোৱা নাই, 5 বছৰ আহি MP হয়, 5 বছৰ আহি MLA হয়, 5 বছৰ আহি মন্ত্ৰী হয়, কিন্তু তেওঁলোকে এই পুৰণা যিটো পেঞ্চন নীতি তাৰ আধাৰতে তেওঁলোকে পেঞ্চন পাই আছে। গতিকে আমি এই গোটেই কথা বতৰাবোৰ ক'বলৈ যাওঁতে কেইবাটাও কথা, এতিয়া এই গোটেই নতুন যিটো পেঞ্চন নীতি, ৰাষ্ট্ৰীয় পেঞ্চন যিটো নীতি, এই নীতিটোৰ আধাৰত এই কৰ্পৰেট গোষ্ঠীবোৰক টকা পইচাবোৰ বিনিয়োগ কৰিলে কি হ'ব পাৰে তাৰ দুটা উদাহৰণ দিছোঁ। ভাৰতবৰ্ষ যেতিয়া গ্ল'বেল ইকনমিক মেল্টডাউন হৈছিলে, তেতিয়া ভাৰতবৰ্ষৰ অৰ্থনীতি মানে হিলি যোৱা নাছিল, কঁপি যোৱা নাছিল, ভাৰতবৰ্ষৰ অৰ্থনীতিত ইয়াৰ প্ৰভাৱ পৰা নাছিলে। ইয়াৰ ব্যাখ্যা অৰ্থনীতিবিদে বিভিন্ন ধৰণৰ কথা কৈছে। ভাৰতবৰ্ষৰ মিছ ইকনমি, যেনেকৈ কৰ্পৰেট শক্তিশালী কৰ্পৰেটো আছে, মিডিল ক্লাছ মানুহৰ শক্তিশালী আৰু তেওঁলোকৰ দপদপনিও আছে, মিডিল ক্লাছ মানুহৰ সংখ্যাও যথেষ্ট বেছি। আৰু কথাটো সত্য, আৰু সেইকাৰণে যিটো আমাৰ নিজৰ টকা পইচা আমাৰ নিজৰ মাজত চাৰ্কুলেট যেতিয়া হৈ আছে, তেতিয়া কোনো কাৰণতে অৰ্থনৈতিক দুৰৱস্থাটো কেতিয়াও নোহোৱা দেখা পোৱা গৈছে। আনকি আৰু এটা উদাহৰণ ইতিমধ্যে দিছোঁ, পোখৰাণৰ বোমা বিস্ফোৰণৰ পিছত, আণৱিক বিস্ফোৰণৰ পিছত সমগ্ৰ পৃথিৱীৰ বিভিন্ন ধৰণৰ প্ৰতিবন্ধকতা, ইকনমিক চেংচন যিবোৰ আছে, প্ৰতিবন্ধকতা আছিল। ভাৰতবৰ্ষৰ অৰ্থনীতি বাছিল এইটো কাৰণে, ভাৰতবৰ্ষৰ অৰ্থনীতি কেৱল মাত্ৰ কৰ্পৰেট নিৰ্ভৰশীল অৰ্থনীতি নাছিল। এই কথাটো আজিও সেইকাৰণে খাতে। অসমৰ এই যে টকা পইচা, এই যে আমাৰ কৰ্মচাৰীসকলৰ যিটো পইচা, এইটো যে বেলেগ এটা কোম্পানীবোৰৰ নামত বিনিয়োগ কৰে, আপোনালোকে ধনৰ হিচাপ, কাৰণ NPSৰ মতে মানে নতুন যিটো পেঞ্চন স্কিম, তাৰ মতে NSDLত গোটেই টকাটো আদায় দিয়ে, দি এইটো টকা তেওঁলোকে বিনিয়োগ কৰে, যাৰ ফলত কি হৈছে, আমাৰ যিবোৰ পেঞ্চনৰ টকা যিবোৰ আমাৰ ইয়াত ৰোটেট হৈ থাকে, আমাৰ 30-40 বছৰ আমাৰ এই যে টকাবোৰ 1000 কোটি টকা, এইবোৰ ইয়াত ৰোটেট নহয়, বাহিৰলৈ ওলাই গুচি গ'ল। 30-40 বছৰো হ'ব পাৰে বা সৰ্বকালৰ কাৰণে কিয় হ'ব পাৰে? আপোনালোকে জানে যে BSNLটো ডুবি গ'ল, গোটেই কোম্পানীটো নাইকিয়া হৈ গ'ল। আপোনালোকে জানে যে এয়াৰ ইণ্ডিয়া বন্ধ হৈ গ'ল, ৰিলায়েন্স মোবাইল বন্ধ হৈ গ'ল, এয়াৰচেল বন্ধ হৈ গ'ল, তাৰ লগে লগে HPCL বন্ধ হৈ গ'ল, LIC অৱস্থা ভয়াৱহ। তাৰমানে কোম্পানীবোৰ ডুবাৰ ফলত আমাৰ যিসকল কৰ্মচাৰীৰ টকা পইচাবোৰ বিনিয়োগ কৰিছে, তেওঁলোকৰ 30-40 বছৰৰ পইচাটো, ৰোটেট হোৱা পইচাটো বাহিৰলৈ ওলাই যাব পাৰে, নতুবা একেবাৰে নাহিবও পাৰে। এই যে কোম্পানীবোৰ যেতিয়া ডুবিব, তেতিয়া এটকাৰো নিশ্চয়তা নথকা হ'ব পাৰে প্ৰতিগৰাকী মানুহৰ। গতিকে এই যিটো ভয়ংকৰ কথা বতৰা, এই কথা বতৰাবোৰৰ আমি বিৰোধিতা কৰিছোঁ অন প্ৰিন্সিপল। আৰু যোৱা কিছুদিন যিটো এই OPS প্ৰৱৰ্তনৰ কাৰণে যিটো আন্দোলনৰ কাৰ্যসূচী, সৰ্বাত্মক তেওঁলোকে অসহযোগ তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে, কৰ্মবিৰতি তেওঁলোকে গ্ৰহণ কৰিছে, ইয়াৰ আমি পূৰ্ণ সমৰ্থন দিছিলোঁ। এইটো কাৰণে আমি সকলো পৰ্যালোচনা কৰাৰ পিছত দেখিছোঁ যে এইটো ভয়ংকৰ কথা। অৰ্থনৈতিকভাৱেও আমাৰ যিসকল কৰ্মচাৰী আছে, যিসকল বিষয় আছে, তেওঁলোকৰ প্ৰতিও অন্যায়। জানি আচৰিত হ'ব, বিভিন্ন তালিকা প্ৰকাশ পাইছে, এইবোৰ মই দিব খোজা নাই, নতুন যিবোৰ পুৰণা কথা আপোনালোকে সকলোৱে শুনিছে, কোনে 100 টকা 600-700 টকাও পেঞ্চন পাইছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই, অৱসৰপ্ৰাপ্ত উপাচাৰ্য অলক বুঢ়াগোহাঁই ছাৰে 24,000 টকা পেঞ্চন পায়। আচৰিত কথা। গতিকে এই গোটেই কথা বতৰাবোৰ আমি চাই পৰ্যালোচনা কৰি, মানে কাৰণ এইবোৰ যিহেতু হ'ব পাৰে, OPS যিহেতু দিব পাৰে, টকা পইচা যিহেতু আমাৰ নিজৰ মাজতে ৰাখিব পাৰোঁ, আৰু জানি আচৰিত হ'ব আপোনালোকে যে আমাৰ চৰকাৰখনেও, বৰ্তমান চৰকাৰখনেও অৰুণোদয় আঁচনিৰ নামত 3,600 কোটি টকা তেওঁলোকে দিয়ে। ক্ষুদ্ৰ ঋণ মাফ কৰাৰ নামত তেওঁলোকে এতিয়ালৈকে 1,700 কোটি টকা দিছে। ঠিক আছে, ভাল কথা, জনকল্যাণকামী চৰকাৰ এখনৰ চৰিত্ৰ বুলি ধৰি লৈছোঁ। আনপ্ৰডাক্টিভটো জাতিটোক কৰিছে, এইটো এটা বেলেগ কথা।
জাতিটোৰ উৎপাদনশীলতা নাইকিয়া কৰিছে, ধ্বংসমুখী যাত্ৰা এটা অৰ্থনৈতিকভাৱে আৰম্ভ কৰিছে, এইটো বেলেগ কথা। ইতিহাসৰ পাতত কোলা আখৰে লিখা থাকিব এইসকল নেতাৰ নামত, আগৰ মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী। কিন্তু ঠিক আছে, দিছে। আৰু যদি ক্ষুদ্ৰ ঋণ আঁচনিৰ অধীনত সকলোকে, তেওঁলোকৰ নিৰ্বাচনৰ যিটো প্ৰতিশ্ৰুতি আছিল, সকলোকে ঋণ ৰেহাই দিব, কোনো কেটেগৰী নকৰে, A, B, C কেটেগৰী নকৰে, নকৰিলে তেওঁলোকে 11,000 কোটি টকা দিব লাগিলে হয়। তেওঁলোকে যিটো লোন লৈ আছে এতিয়া 1,40,000 কোটি টকাৰ যিটো লোন বিভিন্ন সংস্থাৰ পৰা ৰাজ্য চৰকাৰে ৰৈছে, তাৰ বিনিময়ত তেওঁলোকে প্ৰতি বছৰে যিটো লোন তাৰ তেওঁলোকে ইণ্টাৰেষ্ট দিব লাগে 6,000 কোটি টকাকৈ। ভাবি চাওকচোন। সেইকাৰণে জন্ম হৈ শিশুৱে 40,000 টকাৰ ঋণৰ বোজা এটা, লোনৰ বোজা এটা ল'ব লাগে। গতিকে আমি ক'ব খোজা কথাটো হ'ল যে এই যে 6,000 কোটি টকা ইণ্টাৰেষ্ট দিব লাগে, 3,600 কোটি টকা অৰুণোদয় আঁচনি, আৰু তাৰ লগে লগে এই যে 1,700 কোটি টকা ক্ষুদ্ৰ ঋণ মাফ, এই টকা পইচাবোৰতো চৰকাৰে দিব পাৰে, দিছে। কিন্তু আমাৰ কৰ্মচাৰীসকল 30-40 বছৰ সেৱা দিয়া পেঞ্চন পোৱা মানুহসকলক 2016-17 চনত তেওঁলোকৰ 616 কোটি টকাহে আছিল, কিয় দিব নোৱাৰে? 2018-19 চনত 890 কোটি টকা আছিল, কিয় দিব নোৱাৰে? 1,000 less than 1,000 crore। তাৰ মানে আমাৰ ৰাজহসমূহ, আমাৰ টকা পইচা, বেলেগৰ পৰা ঋণ লোৱা পইচাবোৰ ভোটৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে, আৰু জনকল্যাণকামী কথা বতৰাবোৰত মানুহৰ জীৱনৰ নিৰাপত্তাত তেওঁলোকে এই কামটো কৰিব নোৱাৰে। আৰু এই গোটেই কামটো চোৱাৰ পাছত আমি ক'ব খোজো যে চৰকাৰৰ এই যিটো নীতি, এই নীতিটো ব্যক্তি স্বাধীনতাৰ প্ৰতি আক্ৰমণ, ব্যক্তি স্বাধীনতাৰ পৰিপন্থী, আৰু এইটো মানৱ অধিকাৰো এক প্ৰকাৰ উলংঘন বুলি আমি উপলব্ধি কৰোঁ, আমাৰ দলটোৱে উপলব্ধি কৰে। ক'ব লাগিব নেকি? আজি 100 সংখ্যক কেবিনেট বৈঠকৰ আয়োজন কৰিছে অসম চৰকাৰে। বিগত সময়ছোৱাত আপোনালোকে দেখিছে কেবিনেটৰ সিদ্ধান্ত কি কি লৈছে, কাৰ্যকৰী কি কি কৰা হৈছে, আৰু আজি 100 সংখ্যক কেবিনেট পাতিছে চৰকাৰে। নাই, 100 সংখ্যক কেবিনেটৰ ছিগনিফিকেঞ্চ কিবা আছে বুলি আমি নাভাবোঁ। কাৰণ কেবিনেটত লোৱা সিদ্ধান্ত দ্বিতীয়খন কেবিনেট পাতোঁতে তেওঁলোকে পাহৰিয়ে যায় আৰু নতুন সিদ্ধান্ত লয়। প্ৰথমখন 1 নম্বৰ কেবিনেটৰ সিদ্ধান্ত আজি 100 নম্বৰ কেবিনেটৰ দিনাখন তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ, শ্বেতপত্ৰ দিয়ক, প্ৰথম কেবিনেটৰ 100% কাম কাজ তেওঁলোকৰ ইমপ্লিমেণ্ট কৰিলে, এইবুলি শ্বেতপত্ৰ দিয়ক। চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বান, 100 নম্বৰ কেবিনেটৰ দিনাত 1 নম্বৰ কেবিনেটত যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল 100% কাৰ্যকৰী কৰিলে বুলি শ্বেতপত্ৰ দি দেখুৱাওক, এই প্ৰত্যাহ্বান তেওঁলোকক আগবঢ়াই। গতিকে এতিয়া যি সময়ত অবাধ দুৰ্নীতি লুণ্ঠন কৰিছে, এটা উদাহৰণ আজি দিনটোত দিব খোজোঁ, বেলেগ কথালৈ আমি যাব খোজা নাই, কাৰণ মোৰ আজি এটা বিষয় আমি আনিছোঁ। এটা দুৰ্নীতি কৃষি বিভাগত তেওঁলোকে মধুৰি পুলি কিনাৰ নামত 18 টকীয়া মধুৰি পুলি 475 টকাত কিনিছে, এয়া হৈ গ'ল দুৰ্নীতি। গতিকে মুখ্যমন্ত্ৰীৰ ভিজিলেন্স আজি এইবোৰ ক্ষেত্ৰত নীৰৱ। স্বায়ত্তশাসিত পৰিষদত হাজাৰ কোটি টকা লুণ্ঠন হৈ থাকে, দুৰ্নীতি হৈ থাকে, সেইবোৰক মুখ্যমন্ত্ৰীয়ে ATM হিচাপে ব্যৱহাৰ কৰে, তাত মুখ্যমন্ত্ৰীৰ ভিজিলেন্স নীৰৱ। পুনৰ কৈছোঁ, 18 টকীয়া মধুৰি পুলি 475 টকাত বিক্ৰী কৰিছে, মুখ্যমন্ত্ৰীৰ ভিজিলেন্স নীৰৱ কিয়? ক'ত সৰ্বশক্তিমান মুখ্যমন্ত্ৰী ভিজিলেন্স গ'ল? এইটো আমি অতি যোগাত্মকভাৱে আমি আগবঢ়াইছোঁ, আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এটা পৰিৱেশ এটা আৰম্ভ হৈছেই। ইতিমধ্যে সকলো বিৰোধী ৰাজনৈতিক দলে একত্ৰিতভাৱে নিৰ্বাচন খেলাৰ এটা পৰিকল্পনা প্ৰস্তুত কৰিছে। 1 by 1 যিটো ধাৰণা, এইটো অতি পৰিকল্পিতভাৱে আগবাঢ়িছে, আৰু আমি বিৰুদ্ধে উমৈহতীয়া এগৰাকী প্ৰাৰ্থী লৈ যদি আমি যুঁজত অৱতীৰ্ণ হ'ব পাৰোঁ, নিশ্চিতভাৱে অসমত ভাল ফলাফল হ'ব। কোনে ক'ত খেলিব সেই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত হোৱা নাই, সকলোৱে নিজা নিজা ৰণকৌশল আৰম্ভ কৰিছে, নিজে খেলাৰ পৰিকল্পনা কৰিছে। গতিকে আমি ভাবোঁ যে খুব সোনকালে এইবোৰ সিদ্ধান্ত চূড়ান্ত হ'ব, কাৰণ বৰ বেছি দিন নিৰ্বাচনলৈ নাই। ইতিমধ্যে কুচকাৱাজ সকলোৱে আলোচনা কৰি আছোঁ, আমাৰ এক্সিকিউটিভ ডেলিগেট মিটিং হৈ গ'ল, আমি এটা পৰ্যায়লৈকে পলিটিকেল এফেয়াৰ্ছ কমিটিটো আমি আলোচনা কৰিছোঁ। গতিকে আমি এটা আধাৰ আমি তৈয়াৰ কৰি থৈছোঁ, ক'ত খেলিম।